হাই গাইজ, পুনৰ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাওকচোন কি বনালোঁ। মচুৰ দাইলখিনি এনেকৈ তেল মাৰিলোঁ। প্ৰথমতে পিঁয়াজ দিলোঁ, অকণমান সৰিয়হ দিছোঁ আৰু এতিয়া জলকীয়া দুটা দি বিলাহী অলপ দি ভাজিছোঁ আৰু অলপ ভাজি এতিয়া দালিখিনি দি দিওঁ। এতিয়া দালি হৈ গ'ল। এতিয়া তিতাকেৰেলা তেলত দিলোঁ, অলপ পিঁয়াজ দি পেলাই এনেকৈ পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি তিতাকেৰেলাখিনি দিলোঁ। এফালে এয়া লেবেৰা ভাজি বনাম, মানে চব ইয়াত মিক্স আছে আৰু সেয়া তেলতে দিলোঁ অলপ পিঁয়াজ আৰু অলপ জিৰা আৰু জলকীয়া 5টামান দি পেলাই এনেকৈ অলপ পিঁয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকিম। তাৰপিছত পাচলিখিনি দিলোঁ, তাৰপিছত জিৰা পাউডাৰ অলপ, জলকীয়া পাউডাৰ দি সেইখিনি এনেকৈ লৰাইছোঁ। ইফালে ভাত বনালোঁ আৰু এই এখন মোৰ ডিছ। চাই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।